নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নৱকমল মহন্ত ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আৰু পুনৰ প্ৰকৃতিৰ মাজত আজি এটা দিন কটাম, প্ৰায় 7টা দিনৰ পাছত। খুব ভাল লাগিব ভিডিঅ'টি, শেষলৈকে চাওক। আৰু কলিয়াবৰ এটা সম্ভাৱ্যপূৰ্ণ পৰ্যটনস্থলীলৈ যাব ওলাইছোঁ আৰু সাজু এতিয়া যাবলৈ। ভাইটি এটাৰ কাৰণে ৰৈ আছোঁ, সিও আহি পাইছেহিয়ে, ওলাই কৰি আহিছে সি। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। Watching the ocean with you, baby, up with a slow motion crew, and we up in our clouds when people change, but not us, and we just chillin', kicking it, kissed by the sun. Could be soaked to the skin in the mall soon. I know she got the good vibes when seasons change, but we're the same. Even if I lost all my money, the zero runs deep, honey, and I don't need to speak a single word. You got me holding, holding. Even if my jokes aren't funny, my tongue tied up on it, and I don't need to speak a single word. 'Cause you got me holding, holding. 'Cause you got me holding, holding. আহিলোঁ। এতিয়া আগত ৰাস্তা বন্ধ বুলি আছিলে, কিন্তু গুচি আহিলোঁ। ইয়াত এতিয়া মানে এটা দলং বনাই আছে, এতিয়া যাবলৈ অলপ অসুবিধা হ'ব। কিন্তু এখন বাঁহৰ দলং আছে এইফালে। এই বাঁহৰ দলঙেদি এটা বাইক পাৰ কৰাই লৈ যাব লাগিব। আহি থাকোঁতে বাটত এটা মন্দিৰ আছে বুলি গম পালোঁ, আৰু মন্দিৰটো আছেগৈ পাহাৰৰ ওপৰত। তো আমি যাওঁ পাহাৰৰ ওপৰলৈকে, মন্দিৰটোনো কেনেকুৱা কি চাবলৈ যাওঁ। যথেষ্ট ভাগৰ লাগিছে। ঘন অৰণ্যৰ মাজেৰে গৈ আছোঁ, আৰু প্ৰায় 2 কিলোমিটাৰমান যোৱাৰ পাছত পামগৈ। আমি কঁঠালগুৰি পালোঁহি, এতিয়া কঁঠালগুৰি দি গৈ আছোঁ। গতিকে ব'লক, আৰু বেছি দূৰ নাই, পামগৈ আৰু। ফাইনেলি আহি পাইছোঁহি, আৰু এতিয়া একে ওচৰতে আছোঁ। কেইবাবাৰো বাট ভুল কৰিলোঁ, সুধি আহি কোনোমতে পাইছে। গুগল মেপ চাই আহিছিলোঁ, গুগল মেপে ঠগি দিলে এবাৰ। ক'ৰবাত দেখুৱাইছিল লোকেশ্যনটো, আহি পেলাই কোনোমতে এতিয়া সুধি এতিয়া বাগানৰ মাছ পালোঁহি। এতিয়া বহুত মানুহ, চাওক বাইক চাওক কিমান মানুহ আহিছে আজি। গতিকে এতিয়া আকৌ আমি এইফালেদি যাব লাগিব খোজকাঢ়ি। গুগল মেপেতো কি লাগিছে এখন 9-9 দেখাই। অঁ 9-9 ওচৰতে দেখাইছে।
সেইখিনি শ্বৰ্টকাট আৰু ওপৰলৈ যাব পাৰি ৰাস্তা আছে তো যাওঁ ওপৰলৈ ভাগৰ লাগিছে যথেষ্ট এতিয়া এখোজ দুখোজকৈ ওপৰলৈ গৈ আছোঁ ইয়াতো যথেষ্ট মানুহে গা ধুই আছে কিন্তু ওপৰতনো কি আছে চাবলৈ মন গৈছে গতিকে গৈ থাকোঁ ওপৰলৈ হা পূৰা গড়াচোন বস্তুটো A few moments later. অৱশেষত আহি পালোহি একে জুৰিৰ কাষত আছোঁ এতিয়া ৱাটাৰফলৰ যথেষ্ট ভাগৰ লাগিছে অৱস্থা নাইকিয়া হৈ গৈছে গৰমত কিন্তু ইমান এটা ধুনীয়া দৃশ্য দেখি আছোঁ এতিয়া মানে ভাগৰটো নাইকিয়া হৈ গৈছেগৈ দেখি পেলাই সঁচাকৈ আপোনালোককো দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো কিবা এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য চাওক মোৰ কাষতে আছে শিলকেইটাৰ কাৰণে বাচি আছোঁ ন পোকৰটো একদম শিলৰ এনেকৈ লোকাল লাগি গৈছে ফোন কৰচোন আহিব এনেকুৱা এটা প্ৰকৃতিৰ মাজৰ পৰিৱেশলৈ চাওক কি ধুনীয়া পানী